আহিলি যা ক'ত আমাৰ ঘৰৰ পৰা আগে যা মণি ক'ৰবাত থ'ব লগা হ'ব পাৰে কি ফাল্টু কথা কয় তই মোৰ খবৰটো পাইছ জানো পালে তোৰ মন থৌকি বাথৌ হৈ যাব কি ভাল খবৰ পাতাৰ উঠোৱা বিয়া বাৰু হ'ল চাগে আপোনাৰ মোৰ নে হ'ল বৌ আপোনাৰ নিচিনা শকতাবত নে নহয় ক্ষীণ কিন্তু ধুনীয়া দেই চিনাকি কৰাই দিব কেতিয়াবা কতো নাই নহয় নহয় গুৱাহাটী আহিলে জিন্দা জিন্দা চিনাকি কৰাই দিব বাইলুঙক ডাবুল কৰিলে যিটো চাইজ হ'ব চেম চাইজ ট্ৰিপুল এক্সেল এতিয়া দুইজনৰ পাভ যোৰা ৰাইজে কয় ভনীয়েক আছেনে বিয়া হ'ব পৰাকে আছে যদি বিয়া বাৰু পতা মানুহ কিন্তু ভাল ধৰক স্বভাৱ চৰিত্ৰ দিবনে দিব কিয় নিদিব মানে সময়ত বিয়া নোহোৱাৰ কাৰণে তাইৰ বয়সটো অলপ বাঢ়িছে আছে নেকি তেনেকুৱা কোনোবা ময়ে পাতিম কিয় আগৰজনী আমোৱালে নহয় মানে ধৰক কিছুমান তাতে থাকেতো লাগে 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 ভাল 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 নতুন নতুন এক্সপিৰিয়েঞ্চ ল'ব লাগে মই কথা পাতিম দিয়া পাতিম পাতোৱেই ছাৰ আপুনি মোৰ অল্ড মেৰেজ পাপা গতিকে মই অল্ড মেৰেজ পাপা আপুনি মোৰ বুঢ়া বিয়াৰ দেউতাক নাছিল অঁ গতিকে আপোনাক মই কথা এটা জনাবলৈ আহিছোঁ কওকচোন মণিলে চাগে মই সতিনী চপাম পাগল হ'ল নেকি আপুনি 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 না নকৰিব ছাৰ প্লিজ কাৰণ মণিয়ে নিজেও না কৰা নাই তাই কৈছে তাই এতিয়া মেলে মিটিঙে ঘূৰি ফুৰিব ব্যস্ত হৈ পৰিব ঘৰত ভাত বনোৱা মানুহ এজনী লাগে ঘৰলৈ তাইও গাড়ী সোমোৱাব ময়ো ইখন গাড়ী সোমোৱাম চাগে অলপ মনে মনে থাককচোন খাটনিয়াৰ মই তাইক সুধিলো তাই হ'ব বুলি কৈছে তোমাৰ ফটোহে একপি বিচাৰিছে হ'ব ভিন্দু সম্বন্ধ ধৰিলাই কি হৈছে নো ছাৰ খাটনিয়াৰে বোলে মোৰ খুলখালিজনীক বিয়া পাতিব দিম নে ভিন্দু গৈছো কি যে কৰিব ওলাইছে মানুহটোৱে মানে ভাল হৈছে নে ফটোখন চা কি হৈছে ভিন্দু এইটো চাব এই উমা কি হৈছে কেকৰা চিংগুল ফটো আঁতৰি দে না এই ভিন্দুৱে তেওঁলৈ ফটো পঠিয়ায় এইটো চাওক কোন ভিন্দু আৰু কোন তেওঁ ভিন্দৌ হৈছো মই আৰু মোৰ খুলখালি হৈছে তেওঁ আৰু তেওঁক যিয়ে বিয়া পাতিব সেইজন হৈছে এওঁ তহঁতে আৰু এখন পাগলী কিন্তু হেৰি অলপ চিৰিয়াছ মুড এটা দেই ব্যস্ত ছাৰ কেকেটা কি হৈছে নো কি হৈছে গজাদা খোলালে কক বোলে বিয়া পাতিব পাগল হৈছে সেইজন বেহাত কি কৈছে আপুনি চাওক যাওকচোন কি কৰিছে মোৰ ফটোখন তেওঁ পালেগে নে নেটৱৰ্কৰ প্ৰব্লেম হে যোৱাই নাই এনেই কেনেকুৱা দেখাই শুনাই কামে বনে খুলখালি মোৰ মানুহজনী ট্ৰিপুল এক্সেল খুলখালিৰ চাইজটো সৰু ডাবুল এক্সেল খোৱা বোৱাত বৰ ৰাপ্তাই পাৰিবানে তাইক সুখত ৰাখিব পাৰিম
পাৰিম মই চাওক তেওঁ ফটোখন দিয়কচোন খোলখালিৰ ফটো অহাই নাই মোবাইল গৰম হ'লেই নেটৱৰ্কৰ প্ৰব্লেম হে ছাৰ মোবাইলটো কিয় কাঢ়ি ল'লে ফটোখন ডিলিট কৰি দিলে যে আপুনি মোৰ ৰুমত বহক গৈছোন যাওক হ'ব ছাৰ কিহৰ অসভ্যালি এইবোৰ কোনবোৰ ফটো তুলি কাক চেণ্ড কৰি আছিল তই কলি টকা পইচা চৰি দেই লাগি লাষ্ট ৱাৰ্ণিং দিছো ভালকৈ ডিউটি কৰক 2টা বজাৰ পৰা ISBTত কাৰ ডিউটি আছিল লাঞ্চ কৰিলে ডিউটিত যাওক